সেইদিনাখন ৰাতিপুৱা 9 বজাৰ পৰা মই মোৰ ভ্লগটো ষ্টাৰ্ট কৰিছিলোঁ, কিন্তু দুৰ্ভাগ্যজনক কথা যে মোৰ মাতটোহে ভালকৈ স্পষ্ট নহ'ল। সেয়েহে মই কৈ দিছোঁ, মই মূৰত এয়া গছৰ পাত বটি লগাইছিলোঁ, জেতুকা পাত, আৰু লগতে এই হাতখনত ধুনীয়াকৈ মোৰ ৰং উঠি গৈছিলে, একদম ইমান মৰম লগা কালাৰ উঠিছিলে, বিহু নাচো নাচো লাগি গৈছিলে একদম। আৰু মই সেইদিনা ক'ৰবালৈ যোৱা কথা আছিলে, ক'লৈ যাম আপোনালোকক দেখাই থাকিম, তেতিয়াহ'লে ব'লক মোৰ লগতে। হাই ফ্ৰেণ্ডছ, মই দীক্ষিতা, মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আকৌ আন এটি ভিডিঅ' লৈ আপোনালোকৰ আগত আহিছোঁ। আশা কৰোঁ সকলোৱে ভাল পাব, তো চাই থাকক মোৰ ভিডিঅ'টো। ব'লক এতিয়া যাই লওঁ। পাৰটো হ'লোঁ বাৰু, যাই আছোঁ এতিয়া। মাস্কখনৰ কাৰণে কথাবোৰ বুজি পাই আছেনে নাই গম নাপাওঁ, চেষ্টা কৰিম। ব'লক যাই থাকোঁ এতিয়া ন, যোৱা যাওক। এইটো কালী মন্দিৰ হয়, ডাঙৰ কালী মন্দিৰ। আৰু অকণমান দূৰ আছে। আহি পালে, ভিতৰলৈ সোমাইছোঁ। এই গাইজ, আহিতো পালোঁ, হ'ল বহুখিনি সময়, চাহ পানীও খালোঁ। ক'ত আহিছোঁতো আপোনাক কোৱা হোৱাই নাই। মই আহিছোঁ আজি মোৰ পেহীৰ ঘৰলৈ। গোৱালপাৰাতে থাকে তেওঁ, নিউ গোৱালপাৰা বুলি কয় এইখিনি। তো তালৈ আহিছোঁ, বহুত দিন অহাই হোৱা নাই, কৰোণাকৈ আহিবই পৰা নাই। তো ফাইনেলি আজি আহি গ'লোঁ, আৰু আজি থাকিম মই ইয়াতে। তো চাই থাকোঁ, আমাৰ কাৰনামাবিলাক দেখাই থাকিম যিমানখিনি পাৰোঁ। ঠিক আছে, এতিয়া অলপমান কথা চথা পাতি লওঁ, বেয়া কথা নহয়। ঠিক আছে, লগ পাই আছোঁ। এটা বস্তু বনাবলৈ গৈ আছোঁ, আশা কৰোঁ ভাল পাব চাই। চবেই জানেই, তথাপিও মোৰ বাই বনাই মানে, তাই কেক এটা বনাব। তো আপোনালোকক অলপ যিমানখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰিম। আৰু এটা কথা নহয়, আহি পালোঁ, আহি পাই আমি মানে বেছি ডিফাৰেঞ্চ নহয় আৰু বয়সৰ। তেওঁ আহি পেলাই তাই প্ৰথমে আইচক্ৰীম খাব দিলে, তাই বনাইছিলে কালি, বিৰাটেই টেষ্টি হৈছিলে আইচক্ৰীম, বিৰাটেই। মই তাইক ৰেচিপিটো যদি পাৰোঁ মই সুধি পেলাই কৈ দিম, আপোনালোকক জনাই দিম, আপোনালোকে বনাই খাব পাৰিব কেতিয়াবা, বিৰাটেই টেষ্টি হৈছে। তাইক মই কৈছিলোঁ এবাৰ, বাট তাই ক'ল নাই এতিয়া নাহোঁ দেই, বেয়াকৈ আছোঁতো। তো ঠিক আছে, যদি আহিব ইচ্ছা কৰে, জোৰ নকৰোঁ বাৰু, আহিবলৈ ইচ্ছা কৰিলে দেখাম, নহ'লে বা ৰেচিপিটো মই আপোনালোকক তাইৰ পৰা সুধি লৈ পেলাই কৈ দিম, বিৰাটেই টেষ্টি হৈছে। এয়া ময়দা 1 কাপ, এয়া মিক্সিত মাৰি লোৱা চেনি 1 কাপ দি লৈছোঁ একেলগে, বেকিং পাউডাৰ এচামুচ, আৰু এয়া খোৱা ছ'ডা 1/4 1/4 চামুচ, আৰু এয়া কৰ্ণফ্লাৱাৰ এচামুচ। এইখিনি এতিয়া ভালদৰে চালি ল'লে চালনীৰে, এইখিনি এতিয়া ভালদৰে চালি লোৱাৰ পিছত ভালদৰে মিহলাই ল'লে হ'ল। এয়া মেজাৰিং কাপেৰে 1/2 কাপ ৰিফাইন। এতিয়া গোটেইখিনি ভালদৰে মিক্স কৰি ল'লে হ'ল, এনেকৈ ভালদৰে মিহলাই ল'লে হ'ল। আৰু এয়া গাখীৰ 1 কাপৰ অকণমান কম, অকণকৈ লৈ পেলাই মিহলাই আৰু অকণকৈ লৈ মিহলাই থাকিব।
আৰু ভেনিলা এসেন্স আধা চামুচ। এইটো অপচনেল হয়, আপোনালোকে বিচাৰিলে বেলেগ ফ্লেভাৰো দিব পাৰে আৰু নিদিলেও কথা নাই। কনসিস্টেন্সিটো এইখিনিমান ৰাখিব। পেলাই দিলে যেন ৰিবনডালৰ দৰে ধুনীয়াকৈ পৰি যায়। এইখিনি মিক্স হৈ গ'ল। এতিয়া আমি এটা যোনটো বাচনত বনাম সেইটোত এনেকৈ পেপাৰ এখন মেজাৰমেণ্ট কৰি কাটি পেলাই তাত তেল লগাই এনেকৈ বেটাৰখিনি তাত ঢালি দিম। আপোনালোকে বাটাৰ পেপাৰো ব্যৱহাৰ কৰিব পাৰে। পাত্ৰটোত ঢালি লোৱাৰ পিছত ধুনীয়াকৈ অলপমান থেকেচি দিব যাতে ভিতৰত থকা বতাহখিনি বন্ধ হৈ যায়। এনেকৈ কৰিলে বাবলছখিনি ভিতৰৰ নোহোৱা হৈ যাব। আৰু এই কেকটো আমি কুকাৰত বনাম। কুকাৰটো 10 মিনিটমান আগৰ পৰাই গৰম হ'ব দিয়া হৈছে। এতিয়া ইয়াতে এডাল ষ্টেণ্ড বহুৱাই বাতিটো বহুৱাই দিম। এনেকৈ ষ্টেণ্ডডাল দি ল'ব। বাতিটো বহুৱাই দিলে হৈ গ'ল। ঢাকনিখন মাৰি দিব লাগিব ন? ঢাকনিখন মাৰি হুইচেলটো গুচাই দিব লাগিব। আৰু ৰবৰডাল, আচ্ছা, ৰবৰ আৰু হুইচেলটো গুচাই দিলে ঢাকনিখন মাৰি দিব। আৰু কিমান মিনিটৰ কাৰণে? 25 মিনিটৰ কাৰণে হৈ যাব কাটি থ'লে। 25 মিনিটৰ পিছত ঢাকনিখন খুলি পেলাই এডাল টুথপিক সোমাই টেষ্ট কৰি চালে যদি কেঁচা থকা যেন পায় তেতিয়াহ'লে আৰু 5 মিনিট ঢাকনি লগাই ৰাখি দিব, হৈ যাব তেতিয়া। কেকটো কুকাৰত বহোৱাৰ আগতে কুকাৰটো মিডিয়াম ফ্লেমত প্ৰি হিট কৰি ল'ব 10 মিনিট। তাৰপিছত কেকটো বহাই দিয়াৰ পিছত ফ্লেমটো একেবাৰে ল' কৰি দিব। তেতিয়া কেকখন জ্বলি যোৱাৰ সম্ভাৱনাটো নাথাকিব। এতিয়া ভাত খাব মাতিলে আহিব পাকঘৰলৈ ভাত খাবলৈ। তো ভাতখিনি খাই লওক, খাই লৈ দেখা হৈ আছে। এইয়া আমাৰ কেকটো ধুনীয়াকৈ হৈ গৈছে। এতিয়া কেকটো আইচিং কৰিবৰ কাৰণে মেজাৰিং কাপেৰে 1 কাপ হুইপ ক্ৰীম এটা বাতিত উলিয়াই লৈছোঁ। এইখিনি হুইপ মেচিনেৰে হুইপ কৰি ল'লে হ'ল। এইটো এনেদৰে হুইপ কৰি ল'ব। আপোনালোকে এই ক্ৰীমখিনি 2 পৰা 3 মিনিটমান প্ৰথমে মিডিয়াম স্পীডত ফেটি ল'ব। তাৰপিছত 4 পৰা 5 মিনিটমান হাই স্পীডত ফেটি ল'লে তাৰপিছত চুগাৰখিনি লাহে লাহে এড কৰি দিব, এড কৰি ফেটি ল'ব। আমি ইয়াতে চেনিখিনি মিহলাই ল'লোঁ। আপোনালোকে নিজৰ সোৱাদ অনুসৰি চেনিখিনি ল'ব। ইয়াতে মেজাৰিং কাপেৰে 1 কাপ ক্ৰীমত 3 চামুচ চেনি দিছোঁ। আপুনি আপোনাৰ নিজৰ সোৱাদ অনুসৰি ব্যৱহাৰ কৰিব পাৰিব। এই আমাৰ কেক মাষ্টাৰে কেক ফেটি আছে, এতিয়া হুইপ ক্ৰীম ফেটি আছে মেচিনৰ সহায়ত। চাওঁ কেকটো 3 ভাগকৈ কাটি লৈছোঁ। এতিয়া আইচিং কৰিম আমি। এই কাঁহীখনত অকণমান ক্ৰীম লৈ লৈছোঁ কেকটো ষ্টেবল হৈ থাকিবৰ কাৰণে। এতিয়া পাৰ্ট হিচাপে বহাই দি ওপৰত ক্ৰীমৰ লেয়াৰ দি যাম। চুগাৰ চিৰাপ অকণমান দিব লাগে কেকটো মইষ্ট হৈ থাকিবৰ বাবে। এটা চুগাৰ চিৰাপৰ কট দিব, তাৰপিছত এটা হুইপ ক্ৰীমৰ কট দিব।
ধুনীয়াকৈ গোটেইখনতে লগাই ল'ব। আমি এই মেজাৰিং কাপটোৰে মেজাৰ কৰিছোঁ। যদি আপোনালোকৰ তাত এনেকুৱা ধৰণৰ মেজাৰিং কাপ নাথাকে তেতিয়াহ'লে চাহ খোৱা কাপেৰে মেজাৰ কৰি ল'লেও হ'ব। গোটেইখিনি সমান পৰিমাণৰে ল'ব এটা কাপেৰে। এয়া ছেকেণ্ড লেয়াৰ বহোৱা হ'ল। ঠিক তেনেদৰে চুগাৰ চিৰাপেৰে ইয়াতে এটা লেয়াৰ দিয়া হৈ আছে। তাৰপিছত হুইপ ক্ৰীমখিনি আহিব। এয়া 3 নম্বৰ লেয়াৰ। বস্তু আহি গেল। এইটো এক্সট্ৰাকৈ এটা বাতিত উলিয়াই লৈছোঁ। তাত অকণমান কালাৰ দিছোঁ, ৰেড কালাৰ লৈছোঁ। এইটো আপুনি ডিজাইন কি দিয়ে সেইটো হিচাপে ল'লে হ'ল। এনেকৈ মিক্স কৰি পেলাই এনেকুৱা পাইপিং বেগ এটা লৈ ল'ব। এটা গ্লাছত এনেকুৱা ধৰণৰ নজেল পোৱা যায় বজাৰত। ইয়াতে একদম ভিতৰত ফিটিং কৰি লৈ পেলাই এটা কাপ দি ল'ব। তাৰপিছত ৰেডি পাইপিং বেগ। এনেকৈ সম্পূৰ্ণ কৰি ল'ব পাইপিং বেগটো। কেকটোতো সম্পূৰ্ণ হ'ল, কিন্তু আইচিংখিনি কৰোঁতে মই দেখাব নোৱাৰিলোঁ আপোনালোকক। বিশেষ এটা কামত ব্যস্ত থকাৰ বাবে এইখিনি ভিডিঅ' কৰা নহ'ল মোৰ। আচ্ছা, একো নাই, কেতিয়াবা দেখাম বাৰু। তো কেকখনেই দেখাই লওঁ এবাৰ। আহক চাই লওঁ। এইয়া চাওক কেকখন, দেখিছেনে? ইমান ধুনীয়া লাগিছে ন? আজিৰ এই ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু মোৰ চেনেলটো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।